পুৱাতেই তুলি ল'লোঁ হাতত নৰসিংহ আৰু দহি কচু, কাৰণ এতিয়া বনাম দহি কচু আৰু নৰসিংহৰ পকৰি। আপোনালোকে দেখিয়ে গম পাইছেই চাগে। আৰু ৰাতিপুৱাতেই যে পকৰি খাবলৈ লৈছোঁ বুলি ভাবিব পাৰে আপোনালোকে, কিন্তু একো নহয়, কাৰণ দহি কচু, নৰসিংহ, ভেদাইলতা, পুদিনা এইবিলাক দি যদি আপোনালোকে পকৰি খায় ৰাতিপুৱাতেও একো নহয়, কাৰণ এইবিলাকে আপোনালোকে যি গেছৰ প্ৰব্লেমত ভুগি থাকে সেইবিলাকৰ পৰা অকণমান পৰিত্ৰাণ পাব পাৰে। আৰু এয়া মই এইখিনি ধুই পখালি কাটি আনি ৰেডি কৰি ল'লোঁ, কাৰণ আমাৰ দহি কচুজোপা এইবাৰ অকণমান ডাঙৰ হোৱা নাই, মানে ডালবিলাক খুব সৰু সৰু হৈ আছে। কিয় জানো হৈছে এনেকুৱা, আগতে কিন্তু বেলেগ ডোখৰ জেগাত আছিলে, তো তাত কিন্তু একো মানে বেছি ডাঙৰ ডাঙৰ হৈছিলে। আৰু যিবিলাকে বেছি গেছৰ প্ৰব্লেম আছে সেইবিলাকৰ কথা কোৱা নাই দেই, কিন্তু যিবিলাকে সাধাৰণতে খাব বিচাৰে তেনেধৰণৰ বিশেষ প্ৰব্লেম নাথাকে, কিন্তু এনেকৈ খাব পাৰে, ৰাতিপুৱাই খালেও একো প্ৰব্লেম নাই। আৰু ৰাতিপুৱাই যদি আপোনালোকে একাপ নহয় এগিলাচ গৰম পানী খায় তেন্তে দিনটোলৈ একো দিগদাৰ নাথাকে। আৰু বেকগ্ৰাউণ্ডত এইবিলাক শুনিছে নহয়, এইবিলাক আপোনালোকে বেছি মানে কাণ নকৰিব দেই। হাঁহৰ দেখিছে নাই কেনেকুৱা চিঞৰ। আৰু আজি মোৰ কেমেৰামেন হৈছে আমাৰ ইন্দ্ৰাণী শইকীয়া। বাৰু এয়া এইফালে তাই কিবা কিবি কৈও, আপোনালোকে অকণমানকৈ ভিডিঅ'বোৰ শুনিবও পাৰে। মই মানে স্পীড কৰিছোঁ ভিডিঅ'টো, নহ'লে বহুত দীঘলীয়া হৈ যায় যে। আৰু এইফালে তাই অকণমানি পোৱালি দুটা ওলাইছিলে, মাকহঁতৰ লগ নিদিয়াৰ কাৰণে আকৌ তাই ল'লে। আৰু এনেদৰে তাই বহুত কেইবাটাও ডাঙৰ কৰিছে মানে হাঁহ, আৰু তাই ডাঙৰ কৰা হাঁহৰ পোৱালি আকৌ এতিয়া ওলাইছে। আৰু এইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু ভাজি থকাখিনি দেখুওৱা নাই, আৰু সদায় দেখুৱাই থাকোঁ, আৰু যিহেতু এনেও ভাজিবই লাগিব তেতিয়াহে সিজিব নহয় জানো। আৰু যি কি নহওক, এয়া ধুনীয়াকৈ কোনো ধৰণৰ বেকিং ছ'ডা আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰাকৈ আপোনালোকে ধুনীয়া পকৰি বনাই খাব পাৰে। আৰু বহুত টেষ্টি হয় দহি কচুৰ পকৰিটো, আৰু এটা বিশেষ পকৰি হয়। বাৰু আজি ভিডিঅ' ইমানেই আছিল, এতিয়া আহিছোঁ, বাই।